নমস্কাৰ বন্ধু বান্ধৱীসকল, জোনাক 24 চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। বহিৰাজ্যত ব্যৱসায়ীৰ সূত্ৰে পাব লগা ধন আদায় কৰিবলৈ গৈ সন্ধানহীন হ'ল অসমৰ ব্যৱসায়ী। ডিমাপুৰত সন্ধানহীন উমৰাংছৰ এগৰাকী ব্যৱসায়ী। ডিমাপুৰৰ এজন লোকৰ পৰা পাব লগা ধন আদায় কৰিবলৈ গৈ নিৰুদ্দেশ হয় ব্যৱসায়ী দীপক ৰেংমি। জানিব পৰা মতে দীপক ৰেংমি নামৰ যুৱকজন শুক্ৰবাৰে ওলাই গৈছিল ঘৰৰ পৰা, কিন্তু ডিমাপুৰ পোৱাৰ পিছৰ পৰা মোবাইল বন্ধ হৈ পৰে দীপকৰ। উক্ত দিনাই সন্ধিয়া পত্নীক লোকজনক লগ নোপোৱাৰ খবৰ কৰাত পত্নীয়ে হোটেলত এদিন থাকি হ'লেও লোকজনক লগ কৰি আহিবলৈ আহ্বান জনায়, কিন্তু তাৰ পিছৰে পৰাই ব্যৱসায়ী দীপকৰ সৈতে বন্ধ হৈ পৰে যোগাযোগ। আজি প্ৰায় 3 দিন অতিক্ৰম কৰিলে, কিন্তু পৰিয়ালৰ লোকে এতিয়াও কোনো সন্ধান পোৱা নাই ব্যৱসায়ীজনৰ। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে এই লোকজনৰ সন্ধান পোৱাত সুবিধা হয়। এইখিনিতে আপোনালোকক কৈ থওঁ, এনেধৰণৰ খবৰসমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটো নতুনকৈ যদি চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।